ইপিপিএলৰ সভাপতি ওদালগুৰিৰ ৰবীন্দ্ৰ বসুমতাৰীয়ে আগতে তেওঁ নিজকে চাই লওক যোৱাবাৰ BTC ইলেকশ্যনত 5টা চিটত তেওঁ কেইটা চিট জিকাব পাৰিছে কিমান ভোট দিয়াব পাৰিছে য'ত ইপিপিএলৰ বাহিৰে বেলেগ দল আছে তাতে ইপিপিএলতকৈ ওপৰত বেলেগ দল আছে 5 নং চেৰপঙত 5 নম্বৰ মানত আছে ইপিপিএল য'ত ইপিপিএলৰ বাহিৰে বেলেগ দল নাই BPF ইপিপিএল আছে তাতে ফাৰ্ষ্ট ছেকেণ্ড হৈছে এইটো মানে চিধা কথা গতিকে তেওঁ কি কাম কৰি আছে তেওঁৰ দৰে এই মানে এই মনোভাৱ থকা মানুহবোৰৰ কাৰণে আজি ইপিপিএলৰ দখা এইটো হৈছে মই BTCৰ হয়নে নাই এইটো ইলেকশ্যন কমিছনে কাগজ চাই পেলাই মোৰ নমিনেশ্যন যেতিয়া এপ্ৰুভ কৰিছে তেতিয়া তাৰ ওপৰত কুৱেশ্যন কৰিবলৈ তেওঁ কোন আৰু তেওঁ ভোটাৰ লিষ্টৰ কথা কৈছে ভোটাৰ লিষ্টটো মানুহ এজন মানে ভাৰতীয় নাগৰিক য'ত থাকে তেওঁৰ ভোট তাতে লৈ যাব পাৰে মই মাজত ইউপিত আছিলোঁ বহুত বছৰ ইউপিত ভোট দিছোঁ মই মহাৰাষ্ট্ৰত আছিলোঁ মহাৰাষ্ট্ৰত ভোট দিছোঁ মই কেতিয়া ইউপিৰ মানুহ না মহাৰাষ্ট্ৰৰ মানুহ না অসমৰ মানুহ গতিকে এই মানুহবিলাকক মানে হেৰি নাই কি ক'ব লাগে কোনটো বিষয়ত কথা ক'ব লাগে পাৰ্টি মজবুত কৰাৰ কাৰণে কাম কৰক এই মোৰ পিছত লাগি পেলাই তেওঁৰ ভোটটো নাপায় গতিকে আৰু মেইন কাম তেওঁৰ যি দলীয় মানে হেৰি কৰিব লাগে সেইবিলাক কৰক এইবাৰ ইলেকশ্যনত মজাটো পাব আৰু যদি তেওঁৰ মোৰ ওপৰত ডাউট আছে আদালতত যাওক আদালতত প্ৰমাণ কৰিম মই তেওঁৰ ঘৰত গৈ প্ৰমাণ কৰিব নাযাওঁ গতিকে আদালতত আহক যদি মোৰ ওপৰত কিবা ডাউট আছে মই তাতে প্ৰমাণ কৰিম